প্ৰজননজনিত সমস্যা, পুৰুষত্বহীনতা, কদ্দে জ্বালা লাগিলে কদ্দে জ্বালা প্ৰয়োজনতকৈ কম ওজনৰ শিশু কদ্দে জ্বালা ভোট জলকীয়া এইটো লাগিল এনেকা ফুলটো নিব লাগিব ফুল চাইছোঁ ৰ ভাল ভাল নাই দেখোন ইমান ভাল সিপিনে নাই এটা ভিতৰত আছে এই ভিতৰত এইফালে ভিতৰত আছে পাই ন পানী মাছটো পানী গুড মৰ্ণিং গাইজ আপোনালোকক আজি মই দেখুৱাম মই ৰাতিপুৱা কেনেকৈ ব্যায়াম কৰোঁ এক্সাৰচাইজ কৰি আছোঁ সদায় কৰোঁ কিন্তু সদায় আপোনালোকৰ লগত শ্বেয়াৰ নকৰোঁ আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ মই কেনেকৈ এক্সাৰচাইজ কৰি আছোঁ সদায় অলপ কৰি হ'লেও কৰোঁ আৰু যিটো টাইম নাপাওঁ অকলে কাৰণে বেছি সময় সুবিধা নহয় সদায় ৰাতিপুৱা অলপ এক্সাৰচাইজ কৰি আছোঁ আপোনালোকৰ লগত আজি মই শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ চাই থাকক মই কি এক্সাৰচাইজ কৰি আছোঁ
এনেদৰে এক্সাৰচাইজ কৰি যাম, আপোনালোকে চাই যাব। বহুত ভাগৰ লাগে এনেদৰে এক্সাৰচাইজ কৰিলে। সদায় কৰোঁ, কৰিলেও ভাগৰ লাগে বহুত। আৰু কৰিব আছে বাকীকেইটা দেখুৱাকৈ আপোনালোকক সেই কথাও দেখাই দিম কেনেদৰে কৰি থাকোঁ মই এক্সাৰচাইজ। এইবাৰ দেখুৱাম এইখন চাবা, এইবাৰ কেনেদৰে মই খোজ কাঢ়োঁ। এনেদৰে এনেকৈ মই এক্সাৰচাইজ কৰি গৈ থাকোঁ সদায়। ৰাতিপুৱা হ'লে অকণমান বেছি কৰিবলৈ টাইম নাই, অকণমানে কৰোঁ। আৰু এতিয়া মোৰ কাম আছে কৰিবলৈ, এক্সাৰচাইজ কৰা হ'ল। কৰি উঠি এতিয়া মই কাম কৰোঁ, কাম চাম কৰি শেষ কৰি আপোনালোকক লগ পাই আছোঁ। চাই থাকিব মোৰ ভিডিঅ'টো, এনেদৰে দি থাকিম। মই এতিয়া কৰিবলৈ ওলাইছোঁ ব্ৰেকফাষ্ট। আপোনালোককো দেখুৱাই আছোঁ মই কিহেদি ব্ৰেকফাষ্ট কৰিম আজি ৰাতিপুৱা। এয়া মোৰ ব্ৰেকফাষ্ট, লাল চাহ একাপ লৈছোঁ, ব্ৰেড লৈছোঁ আৰু ৰসগোল্লা এটা লৈছোঁ। এইটো ব্ৰেডটো মই বাটাৰেদি গৰম কৰি লৈছোঁ। আপোনালোকে বাটাৰ খায় নে নাখায়? মই বাটাৰ খাই ভাল পাওঁ, বাটাৰেদি বনাই লৈছোঁ। এনেকৈ আজি ব্ৰেকফাষ্ট হ'ব মোৰ। আপোনালোকে খায়নে এনেকৈ বাটাৰ দি ব্ৰেডবিলাক বনাই? ব্ৰেকফাষ্ট কৰা হ'ল, ব্ৰেকফাষ্ট কৰি আহিলোঁ। আৰু কালি আমি গৈছিলোঁ নাৰ্চাৰীত গৈ কেনে বহুতো ফুল দেখিলোঁ, গছ দেখিলোঁ। দেখি গোটেই অনা নাই বাৰু, যিকেইডাল আনিছোঁ আপোনালোকক দেখুৱাই দিছোঁ ৰ'বা। ফুলখিনি এইডাল আনিছোঁ ফুল,
তাৰে পিছত আৰু একে ধৰণৰ এইডাল আনিছোঁ, এই দুডাল আনিছোঁ আৰু এইডালটো আগতে অনা হ'ল আৰু আনিছোঁ, বেলেগ বেলেগ দেখুৱাই আছোঁ আপোনালোকক, চাই যাব। আৰু দেখিছানে এইডাল অকল ঠাৰিয়ে, ইয়াতে একো পাত নাই, এনে ঠাৰিখিনিয়ে বাঢ়ি যাই থাকে, পোখে কেনে বাঢ়ি যায় ঠাৰিবিলাকে। আৰু কালি আনাতে ইয়াতে দুডাল ছিঙিছে, এই দুডাল ঠাৰি ছিঙিছে, এইডাল ছিঙিছে। এই তিনিডাল বাৰু মই ৰুই দিম, বেলেগ টাবত ৰুই দিলে আকৌ এনেদৰে ওখ হৈ যাব, পোকে থাকিব, পোখাই কেনে বাঢ়ি যাব। অকল ঠাৰিয়ে এইডাল, কেনেকুৱা লাগে এইডাল ঠাৰিডাল দেখিবলৈ। ইয়াতে কাটা চাটা নাই, পাতো নাই, এনেকৈ অকল ঠাৰিয়ে, ইয়াতে এনেকৈ ঠাৰিয়ে বাঢ়ি গৈ থাকিব। মই বেলেগত ৰুই দিম অলপ দেৰিকৈ, এনেকুৱা। আৰু মন্দিৰৰ আগতো আছে এডাল অকল ঠাৰিয়ে, সেইডাল আনিছিলোঁ আমাৰ আলহীৰ ঘৰৰ পৰাই এনেই। আৰু এইটো পাত ফুল আনিছিল হাজবেণ্ডে, মহানেমু আনিছে, এল'ভেৰা। আৰু মন্দিৰৰ আগতো আছে বহুতো কিবা কিবি ফুলবিলাক ফুলি আছে, আপোনালোকক দেখাই আছোঁ। এইডাল দেখিছানে কি ধুনীয়াকৈ ফুলি থাকে। আৰু এইপিনেদি এইডাল ফুলে, ৰাতিপুৱাৰ পৰা দুপৰীয়ালৈকে ফুলি থাকিব। তাৰপিছত যেতিয়া বেলি ডুবিব তেতিয়া নিজে নিজে ফুলবিলাক নোহোৱা হৈ যায়। আৰু এইডাল ঠাৰি ফুলডাল দেখিছানে, এইটো পাত নাই, অকল ঠাৰিয়ে পোখাই এনেকৈ বাঢ়ি আহে। আৰু আজি আমাৰ মন্দিৰত মিঠাতেল নাছিল বোলে, মই শাহু মায়ে জ্বলাইছিল চাকিখৰ, মই ঘি দি কিনে ঘিৰ চাকি জ্বলাইছোঁ। ইমান চব কাটি কাটি ৰুৱে সেনেকে। এইটোকে একডাল ল'ম ৰ, এই তাক সোধো নেকি কিমান, শুনকচোন। কিয়? এই গোলাপ এটা লৈ যাম, গোলাপ। আৰু আমাৰ এইটো দীঘলটো ল'বি, এইবিলাক খাটা খাটি নল'বি, ইটো ভাল খাটা কাটি লগতে দীঘলটো। আৰু গোলাপ এটা ভাল ফুলি থকা গোলাপ, ৰস এটাই মাত্ৰ। এইবিলাক এতিয়াহে ফুলব, তোমাক এটা তুলে দিম দে। আমি এতিয়া ডক্তৰৰ ওচৰত যাব ওলাইছোঁ, সঞ্জীৱনী হস্পিটালত। ল'ৰাটোৰ যে হাতখন ভাঙা বুলি কৈছিলোঁ, আগৰ ভিডিঅ'ত দেখাইছিলোঁ হাতখন তাৰ। আজি ডক্তৰে কি কয় তাকে আজি আমি যাব ওলাইছোঁ ডক্তৰৰ ওচৰলৈ। প্লাষ্টাৰ কৰা আছে হাতখনৰ, আজি প্লাষ্টাৰটো খুলি দিয়ে কি নিদিয়ে চাই লওঁ। আজি ডক্তৰৰ ওচৰত গৈ কেনে যাব ওলাইছোঁ। এইয়া মোৰ বেটাৰ হাতখন দেখাই দিছোঁ, হাতখন দেখাই দিয়া, চাব তোমাৰ হাতখন। সি লাজ কৰে, নেদেখায় হাতখন, তথাপিও অকণমান দেখালে নেদেখাই ভালদৰে, সি লাজ কৰে ভাঙা কাৰণে। স্কুলতো যাব পৰা নাই, বহুত দিনে হ'ল, আজি 1 মাহে হ'ব, 2 তাৰিখ পৰিলে 1 মাহ হ'ব তাৰ হাতখন ভাঙা। 1 মাহ ধৰি সি ঘৰতে বহি থাকিল, স্কুলত যাবই পৰা নাই। সি স্কুলত যাব মন কৰে, লিখিবও নোৱাৰে, আঘাততে হৈছে না ৰাইট চাইডে, সেইখন হাতত হ'লেতো আৰু লিখিব নোৱাৰে, পঢ়িব পাৰে লিখিব নোৱাৰে। সেনেকুৱাকৈ আজি 1 মাহ ধৰি বহি থাকিল ঘৰতে, স্কুলত পঠোৱা নাই। তাক আজি লৈ যাম এতিয়া, পাপাকে আহিয়ে পোৱা নাই, ওলাই গৈছিল ৰাতিপুৱা কামত, তাৰ পৰা আহিলে আমাক ওলাই থাকিব দিছে, আহিয়ে একেলগে লৈ যাব আমাকো হস্পিটালত। মালিগাঁৱতে দেখাই আছোঁ সঞ্জীৱনী হস্পিটালত, তাতে এতিয়া লৈ যাম। কি হয় ডক্তৰে কি কয় চাম, এক্সৰে কৰিব দিব, এক্সৰে কৰা হোৱাৰ পিছত ঠিক হৈছে নে নাই ভাঙাখিনি,
চাই কেনে আহোঁ আজি। তাৰপিছত যদি ঠিক হৈছে প্লাষ্টাৰটো খুলি কেনে কালি পৰহিৰ পৰা স্কুলত যাব পাৰিব। আপোনালোকক দেখাই আছোঁ, চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'টো কেনেকুৱা হয়। এক মাহ পাৰ্টি ডেজ হৈ গ'ল। তাৰপিছত আজি খুলি দিম। আজি বাবু কিলাৰ যাব হাতখন, স্কুলত যাব লাগিব। No school. স্কুলত যাব পৰা নাই বহুদিনৰ পৰাই। আমাৰ বাবুই মাইল প্ৰমোচনত থৈ আহিম চানডে তাতে হোষ্টেলত। এইবাৰ হোষ্টেলত খেল খেলাই হাতখন ভাঙি আনিলে। গুড ইভিনিং গাইজ, আপোনালোকক মই এতিয়াহে লগ পালোঁ। দিনটো গুচিয়ে গ'ল ইটো কৰাতে সিটো কৰাতে। হস্পিটালতো গ'লোঁ, হস্পিটালৰ পৰা আহিলোঁ। আহি ভাত পানী নোখোৱা কৰি গৈছিলোঁ না, ভাত পানী আহি খালোঁ। খাই কেনে আজৰি হ'লোঁ। ইমান গৰম, ৰ'দ থাকিব পৰা নাই। খাই দেই অকণমান কামখিনি শেষ কৰি ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ উঠি আপোনালোকক বোলো কওঁ, কথাখিনি ক'ম বুলি ভাবি কেনে এতিয়াহে আৰম্ভ কৰিছোঁ ভিডিঅ'টো। যাতে শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টো কেনেকুৱা পালা শেষত জনাব নাপাহৰিব। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। মোৰ এই চেনেলটো চাই থাকিবা, আপোনালোকে মৰম দি যাবা, আশীৰ্বাদ দি যাবা আৰু ছাপোৰ্ট কৰিবা। তেতিয়াহে মই আগবাঢ়ি যাব পাৰিম আৰু মোৰ সকলো কথা খুলি ভাঙি ক'ব পাৰিম আপোনালোকৰ আগত। আপোনালোকে মোক যাতে ছাপোৰ্ট কৰি যোৱা। আৰু হস্পিটালৰো অকণমান ভিডিঅ' বনাই আনিছিলোঁ, সেইখিনিকো দেখুৱাম আপোনালোকক। চাই যাতে শেষলৈকে আজিলৈ আহোঁ। ইমানতে ৰাখিছোঁ ভিডিঅ'টো। বাই বাই।